বুয়া ঠকা ফ্ৰী আৰু দৰমহা হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় ভাল। আজি দিনটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু দিনটো আজি শুভ হওক সকলোৰে, তাৰে কামনাৰে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ ঘৰত হঠাতে বহুতো আলহী আহি গ'ল। কোন কোন আলহী আহিছে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। সকলোৰে চিনা পৰিচিত আৰু আহিলে ৰাতিপুৱাই 4:30মান বজাতে, 4:30 নহয় তাতকৈ সোনকালে আহিলে। ৰাকেশ আৰু প্ৰগ্ৰেম কৰি আহিলে আৰু তাৰ পাছত আহিলে নীল আকাশৰ দেউতাক। নীল আকাশৰ দেউতাক আচলতে নীল আকাশৰ ল'ৰাটোৰ অন্নপ্ৰসন্ন মাতিবৰ কাৰণে আহিছিলে আৰু দেউতাৰ লগত খুব ঘনিষ্ঠ সম্পৰ্ক, বন্ধু দেউতাক, নীল আকাশৰ দেউতাক আৰু নীল আকাশৰ ল'ৰাটো কি অন্নপ্ৰসন্ন মাতিছে। আচ্ছা, এয়া নীল আকাশৰ দেউতাক, এয়া দেউতাক সপৰিয়ালকে। অঁ কৰি দিছোঁ। আমি কালি প্ৰগ্ৰেম আছে। হেল্ল', কেনেকুৱা? 1 তাৰিখে নিমন্ত্ৰণটো পালো মই, ভাল লাগিলে। পঢ়িব কৈছিলা। সকলোৱে চিনা পৰিচিত এখন চেহেৰা, সকলোৱে জনপ্ৰিয়, লগত জড়িত ৰাকেশ ৰিয়ানৰ লগত এয়া দেখুৱাই দিছোঁ আপোনালোকক। আজি আমাৰ ঘৰত উপস্থিত আছে এয়া দুআষাৰ কৈ দিয়ে ৰাকেশ ৰিয়ান। খুব মৰমৰ বৌ। আমি মানে বৌক বহুত সৰুৰ পৰা পাইছোঁ আমি। মই যেতিয়াৰ পৰা সৰু আছিলোঁ, গতিকে আজি যেতিয়াৰ পৰা গান গোৱা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই বৌক পাইছোঁ আৰু সদায় সেই মৰম আন্তৰিকতা আছে আমাৰ আৰু খুব ঘৰুৱা এটা সম্পৰ্ক, আহি থাকে, ভাল লাগে আমাৰো। তাকে আৰু এই এতিয়া গম পাইছোঁ যে ইউটিউবো চেনেল নতুনকৈ আৰম্ভ কৰিছে, গতিকে সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব যাতে ইউটিউব চেনেলটো খুব সুন্দৰকৈ গ্ৰ' হওক আৰু সকলোৰে সহযোগিতা কামনা কৰিলোঁ। থেংক ইউ বহুত বহুত ভাল লাগিলে আৰু এনেদৰে আহি থাকিবা তুমিও আমাৰ ঘৰলৈ, ভাল লাগিব। আহিয়ে থাকিম, আমনি দিবলৈ আহিম, ভাল লাগে। আৰু আমি ৰাকেশক সঁচাকৈ এজন ভাল ছিংগাৰ বুলিহে জানিছিলোঁ, কিন্তু এতিয়া জানিবলৈ পাৰিছোঁ ই যে এটা ভাল মানে কি ৰান্ধনিও হৈছে। বিয়া পাতি হয় নেকি? যেতিয়াই কি কৰিছিলা? আদা ৰচুন এইটো বনালোঁ চাইনিজ চিকেন, আৰু এইটো এতিয়া মই দাইল বনাই আছোঁ। আৰু দৰমহা কিমান দিছে তোমাক কৈ দিয়া? বুয়া ঠকা ফ্ৰী আৰু দৰমহা 1 তাৰিখে মোৰ একাউণ্টত সোমাই যায়। হয় নেকি? ছিংগাৰক আমি ৰান্ধনি ৰাখিব পাৰিছোঁ। গানো গাব দিয়ে মোক। গান হয় নেকি? কেনেকুৱা পিটিকা হৈ যায়। ঢোল বজোৱা হেৰি চাপে ঢোলৰ চাপে আদা নহৰু চেপেটা হৈ যায়। আচলতে ৰাকেশে প্ৰগ্ৰেম কৰিবলৈ আছিলে আমাৰ ঢলহৰীয়া ফেষ্টিভেল, কিন্তু আজি বতৰৰ কাৰণে আমাৰ কেঞ্চেল হ'ল, গতিকে সেইকাৰণে আমি বৰডুবিত আহিলোঁ বহুতৰ ঘৰলৈ। গতিকে আমি আজি খানা চানা খাই গৈ থাকিম আৰু প্ৰগ্ৰেম যিটো প্ৰগ্ৰেম কৰিলোঁ। বতৰ বেয়া হ'ল সেইকাৰণে প্ৰগ্ৰেমটো কেঞ্চেল হ'ল ন? এতিয়া আকৌ প্ৰগ্ৰেমটো পিছত হ'বনে নে? নাই কেঞ্চেল হ'ল, এইটো কেঞ্চেল হ'ল। চাই থাকিব ভিডিঅ'টো আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ শেৱালি বৰডুবি ব্লগ সকলোৱে চাব আৰু সকলোৱে মৰম দিব, শ্বেয়াৰ কৰিব যিমানে পাৰে। গতিকে আকৌ পুনৰ লগ পাম, আমি বেলেগ ব্লগ দিম মোৰ লগত। হয়, থেংক ইউ। গুড নাইট। আপোনালোকে নিশ্চয় চাব। তো তেন্তে ৰাকেশ বাই বাই। শেৱালি বৰডুবি ব্লগছ বাই বাই। থেংক ইউ। লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিবা। কৰিলোঁ, মই কৰিলোঁ, কৰিলা? থেংক ইউ, ধন্যবাদ।